মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ দিনটোত অন্ততঃ অসমৰ আটাইতকৈ বেছি চৰ্চিত বিষয়টোৱে হৈছে বিজ্ঞানৰ HSLC 2023 প্ৰশ্ন ফাদিল। গতিকে ইয়াক লৈ চিন্তা চৰ্চা কৰি থাকোঁতে এটা ডাঙৰ খবৰ আহি পৰিছে। কেতিয়া মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাটো পুনৰ হ'ব, কেতিয়া পাতিব তোমালোকৰ পৰীক্ষাটো সঠিক ৰূপত, এটা ভাল খবৰ তোমালোকৰ কাৰণে আহি পৰিছে। তোমালোকে ভিডিঅ'টো চাই যাবা দেই। এতিয়া কথা হ'ল যে আজি বিজ্ঞানৰ পেপাৰখন, এখন যে কুৱেশ্যন পেপাৰ ফাদিল হ'ল, তাৰ বাবে কনফাৰ্মেশ্যন দি পেলাই ৰাতি মাজনিশা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এটা ক্লেৰিফিকেশ্যন দিলে যে আচলতে কথাটো হয়, পৰীক্ষা বাতিল হ'ব। তাৰপিছতেই সেই কথাবিলাক চিন্তা চৰ্চা কৰি তেওঁলোকে ভালদৰে এটা ডেট ফিক্স কৰিছে, পৰীক্ষাৰ বাবে এটা দিন নিৰ্ধাৰণ কৰা হৈছে। আৰু তোমালোকৰ সেই দিনটো কেতিয়া হ'ব, এতিয়া মই এইটো ভিডিঅ'তে ক্লিয়াৰ কৰিম। তোমালোকে নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। খুব ভাল খবৰ, ছেবাই ফাইনেলি ঘোষণা কৰিলে মেট্ৰিকৰ বাতিল হোৱা বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ দিন। 30 মাৰ্চত অনুষ্ঠিত হ'ব বিজ্ঞানৰ পৰীক্ষা। শুনিবা ভালদৰে। এই ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। লগতে গণিৰগ্ৰামৰ JR হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বাতিল হোৱা ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব 28 মাৰ্চত। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছিল আজি বিজ্ঞানৰ পৰীক্ষা। মাজনিশা মই ইতিমধ্যে কৈছোঁৱে যে শিক্ষামন্ত্ৰীয়ে ছ'চিয়েল মিডিয়া যোগে ঘোষণা কৰিছিল পৰীক্ষা বাতিলৰ কথা। গতিকে তোমালোকে পুনৰ উদ্যমেৰে পঢ়া শুনা আৰম্ভ কৰি দিয়া। বিজ্ঞানৰ কাৰণেতো প্ৰিপেয়াৰ হৈ আছিলাই, সাজু হৈ আছিলাই। এতিয়া আহিবলগীয়া পৰীক্ষাৰ কেইটাৰ কাৰণে পঢ়া। তাৰপিছত তোমালোকে পঢ়িবলৈ যথেষ্ট দিন পাবা। তোমালোকৰ পৰীক্ষাত বহুত বেছি ভাল কৰিব পাৰিবা, আশানুৰূপ ফল লাভ কৰিব পাৰিবা। যদি অলপমান চেষ্টাত কমো আছিলে, ত্ৰুটি আছিলে, কৰিব পাৰিবা। অল দ্য বেষ্ট। আৰু অতি সুখবৰ যে পৰীক্ষাৰ দিন বাৰ ঠিক হ'ল ফাইনেলি। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা এনেদৰে নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে।